গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পৰা এইটো ষ্টাৰ্ট হৈছে। কংগ্ৰেছতো আগতেতো নাছিল। কংগ্ৰেছৰ কোনো লিডাৰটো এনেকৈ কেতিয়াও কাষ্ট কমিউনিটি কাষ্টিয়াছ এটেকটো কৰা নাছিলে। ২৭ বছৰ ৰাজনৈতিক কেৰিয়াৰত এনেকৈ ল' লেভেল এটেক মই কেতিয়াও মোক কোনোবাই কৰা মই দেখা নাছিলোঁ। মই মৎস্যজীৱী, মই অসমৰ কেবিনেট মন্ত্ৰী হৈও এতিয়াও মৎস্যজীৱী, সেইটোলৈ মই গৌৰৱ কৰোঁ। মোৰ পৰিয়ালৰ ১০০ বিঘাতকৈ ওপৰত পুখুৰী আছে, সেইটো মোৰ ব্ৰেড এণ্ড বাটাৰ। বিজনেছ আৰু আই এম এ প্ৰাউড ফিচাৰমেন। মই কেতিয়াও লুকুৱাই নাই। ইট ইজ ইন মাই 2011 ইলেকশ্যনছ এফিডেভিট। আমি কেতিয়াও ডিফাৰেঞ্চ ফিল কৰা নাই, কোন নাজানোৱে, আমি কোনো কথাই নাপাতোঁ। আমি আমাৰ ইয়াতে বহি থকা কোনোবাই কথা পাতোঁ নেকি, তই কি কাষ্টৰ, তোৰ কোন কমিউনিটি, আমি পাতোঁ নেকি? মোক মাছ বেপাৰী বুলি কোৱাত মই বেয়া পোৱা নাই, কিন্তু মাছ বেপাৰ কৰা বাকীসকল মানুহক যে অপমান কৰা হ'ল সেইটোত মোৰ দুখ। মোৰ ল'ৰা ছোৱালীক ব্ৰিটিছ নাগৰিক বনাই হাৱালা কেলেংকাৰীৰে মই কৰা ইনকাম ভাৰতৰ পৰা, অসমৰ পৰা ইংলেণ্ডলৈকে পঠোৱাতকৈ ইয়াত আৰু এটা ফিচাৰী বনাম, সেইটো মোৰ কাৰণে অত্যন্ত আনন্দৰ বিষয় হ'ব।